Q&A ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমাৰ তিনিটা প্ৰশ্ন থাকিব। তিনিটা উত্তৰ শুদ্ধকৈ দিব পৰা কেইজনৰ নাম আমি পিছৰ ভিডিঅ'টোত উল্লেখ কৰিম। এক নম্বৰ, খালী ঠাই পূৰ কৰা। দশৰথ শ্ৰী ৰামচন্দ্ৰ দেউতাকৰ ডেছ আছিল। দশৰথ শ্ৰী ৰামচন্দ্ৰ দেউতাকৰ কোন আছিল? এই উত্তৰটোত আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত দিব লাগিব। আৰম্ভ হৈছে। দহ ছেকেণ্ডত উত্তৰ দিব নোৱাৰিলে পিছত কমেণ্ট কৰি জনাব। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্ন। এজন পুৰুষ আৰু দুগৰাকী মহিলা ৰাস্তাইদি গৈ আছিল। তেনেতে বাটৰুৱা এজনে মাত লগালে, হেৰি কোনফালে যায় হে? পিছে এটা কথা কওঁ, যদি আপুনি বেয়া নাপায় কওঁ। মহিলাকেইগৰাকীয়ে পিন্ধি থকা শাৰীকেইখন বৰ পচন্দ কৰিছোঁ। কিমান লৈছে দাম ক'ব নেকি? তেতিয়া মানুহজনে উত্তৰ দিলে, মানুহ দুগৰাকীৰ সম্বন্ধ যি, এখন শাৰীৰ দাম সি। গতিকে 10 ছেকেণ্ড সময় দিলোঁ। এই 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকে উত্তৰ দিয়ক। এতিয়া আপোনালোকে উত্তৰ দিয়ক আৰু ভালকৈ ভাবক। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্ন। আমি কি বস্তু ৰাতি মূৰত লওঁ আৰু ৰাতিপুৱা থওঁ? গোটেই তিনিটা প্ৰশ্নৰ উত্তৰ 3 দিনৰ ভিতৰত তলত কমেণ্ট কৰি উত্তৰ দিব। আমি শুদ্ধ উত্তৰ দিয়া সকলৰ নাম ঘোষণা কৰিম। ধন্যবাদ।